Welcome to Pinky Official. তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মই পিংকিয়ে ভালে আছোঁ। আজি ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ। আজি যিহেতু মাঘী পূৰ্ণিমা সেইটো উপলক্ষে মই ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। হয়তো ভাবিছোঁ যাম নেকি মাঘী পূৰ্ণিমা ভঁৰালী নামঘৰত যাবলৈ। বানেশ্বৰো ইয়াত যাব পাৰি বা ভঁৰালী নামঘৰ চাওঁ কোনটো জেগাত যাওঁ। আৰু সেয়াই আৰু সেইকাৰণে মই এতিয়া গা পা ধুম আৰু বাহিৰতে ভাবিছোঁ চুলিখিনি ধুই লওঁ যিহেতু ঠাণ্ডা আৰু ভিতৰত ধুলে মোৰ বেছি ঠাণ্ডা লাগে। সেইকাৰণে মানে চুলিখিনি ধুনীয়াকৈ আৰু ঢেৰ পানী লাগে যিহেতু সেইকাৰণে মই বাহিৰতে ধুনীয়াকৈ ধুই ল'ম। ধুই লৈ সেইকাৰণে মই চেম্পু একেবাৰে হাতত লৈ আহিছোঁ, চেম্পু আৰু কণ্ডিচনাৰ। আৰু সেয়াই আজি ব্লগ মানে মই ভিডিঅ' বনোৱাৰ সময়ত ইহঁতে ইমান হাল্লা কৰি থাকে নহয়, সেইকাৰণে মই ভিডিঅ'টো কাটি দিলোঁ। আৰু মই কৈ আছিলোঁ চেম্পুৰ ওপৰত। আৰু মই যিহেতু চুলি ষ্ট্ৰেট কৰিছোঁ সেইকাৰণে মই লৰিয়েল প্ৰফেচনেল এক্সটেনশ্যন কেয়াৰ ব্যৱহাৰ কৰোঁ। এইটো চেম্পুটো একচুৱেলি মই মোৰ ফ্ৰেণ্ডকো দেখিছোঁ, বহুতজনকে দেখিছোঁ, যেতিয়া সিহঁতক পাৰ্লাৰত ভালকৈ বুজাই নিদিয়ে সম্ভৱ মানে যদি কয় লৰিয়েলৰ ইউজ কৰিবলৈ, সিহঁতে নৰ্মেল যোনটো লৰিয়েলৰ এটা ৰেড কালাৰৰ আছে সেইটো ব্যৱহাৰ কৰে। একচুৱেলি সেইটো ব্যৱহাৰ কৰিব নালাগে, সেইটো নৰ্মেল চুলিৰ কাৰণে। যিবিলাকে ষ্ট্ৰেট কৰে সিহঁতৰ কাৰণে সদায় এইটো চেম্পু ব্যৱহাৰ কৰিব লাগে সিহঁতে। আৰু এইটো যোনটো সিহঁতৰ সেইটো চেম্পুৰ দাম কম একচুৱেলি, যোনটো মানে নৰ্মেল চেম্পু সেইটো দামটো বহুত কম। ইয়াৰ মানে অকল চেম্পুটোৰ দামেই হৈ পৰে 650 আৰু সেইটো চেম্পু মানে গোটেই কম্ব' মিলাই 650 বা 700 তেনেকুৱা পোৱা যায়। ফ্লিপকাৰ্টত সম্ভৱ পায় নেকি আৰু এমেজনত। আপোনালোকে যদি ব্যৱহাৰ কৰিব পাৰে এইটো, আপোনালোকৰ সেইখিনি লোকেল ষ্ট'ৰত সুধিব, যদি নাই আপোনালোকে নাইকাৰ পৰা মঙাব পাৰে এইটো। মই বাৰু ইয়াত লোকেল ষ্ট'ৰতে লৈছিলোঁ, সেইকাৰণে ইয়াৰ মাস্ক পায়, ইয়াৰ কণ্ডিচনাৰ নাপায়। মই মাস্কটো পোৱা নাই সেইকাৰণে মই মাস্ক ব্যৱহাৰ কৰা নাই, যিহেতু মোৰ চুলিটো বহুত ফ্ৰিজি সেইকাৰণে মই মেট্ৰিক্সৰ কণ্ডিচনাৰ। আৰু আপোনালোকে যদি হেয়াৰ ষ্ট্ৰেট কৰিছে আৰু বাজেটত যদি চেম্পু কণ্ডিচনাৰ লাগে তেনেহ'লে আপোনালোকে মেট্ৰিক্সটো ব্যৱহাৰ কৰিব পাৰে। মেট্ৰিক্সটো বহুত ভাল, এইটো চুলি ষ্ট্ৰেটৰ কাৰণে প্ৰফেচনেল হয়, এইটো বহুত ভাল, আপোনালোকে এইটো ইউজ কৰিব পাৰে। আৰু এটা কথা, এইটো কিন্তু সৰু বটল এইটো কিন্তু ডাঙৰটো নহয়, ইয়াতকৈ ডাঙৰটো পায়, এইটো সৰুটো। সেইকাৰণে আপোনালোকে চাই কৰি ব্যৱহাৰ কৰিব। তেনেহ'লে মই গাটো ধুই লওঁ, তাৰপিছত লগ পাই। এয়া আমি ভঁৰালী নামঘৰ আহি পাই গ'লোঁ আৰু ভিতৰত বহুত ভিৰ, সেইকাৰণে আমি ভাবিছোঁ এইখিনিতে ছাইডতো চাকি জ্বলাব পাৰে, তাত আমি চাকি জ্বলাই ল'ম। চাকি তাকি আমি ঘৰৰ পৰাই যিহেতু ওচৰৰ পৰা লৈ আহিছোঁ ধূপ চাকি। আৰু এইবাৰ মানুহ অকণ কম যোৱা বাৰতকৈ, তথাপিও আছে কিন্তু এইবাৰ বহুত কম। মই এইবাৰ ছেকেণ্ড টাইমৰ কাৰণে আহিছোঁ। প্ৰসাদৰ কাৰণে এনেকৈ লাইন পাতিব লগা হৈছে, ইমান ভিৰ প্ৰসাদত, ঠেলা হেঁচা মানুহবিলাকে কৰিছে, তথাপিও আৰু লাইন হৈছোঁ। প্ৰসাদৰ লগত ছাইডত ভোগো দিছিল আৰু ভঁৰালী নামঘৰৰ ভোগকণ খাই বহুত ভাল লাগে, সেইকাৰণে আমি ইফালে আহিলোঁ। আৰু ইয়াতো বহুত ভিৰ। এয়া হৈছে ভোগ, আমি ধুনীয়াকৈ খালোঁ ইয়াতে বহি। ভঁৰালী নামঘৰ বাহিৰতো বহুত ভিৰ, সৰু সৰু ষ্টলবিলাক বহিছিলে, চাদৰ মেখেলা, তাৰপিছত সৰু সৰু দোকান যেনেকৈ আইচক্ৰীম আৰু বহুতো দোকান, খেলা ধূলা বস্তু। ল'ৰা ছোৱালী মানে উৎপাত কৰিছে, এইটো লাগে সিটো লাগে একেবাৰে। বহুত মানে আহিলোঁ ভঁৰালী নামঘৰৰ পৰা, ইমান ভিৰ, ভালো লাগিল গৈ। আৰু এতিয়া ইমান গৰম লাগিছে, আইচক্ৰীম এটা খাই লওঁ। আৰু তেনেকৈ খাই কৰি লৈ কাপোৰ চাপোৰ সলাই দেখাই আছোঁ গাইজ বহুত দেৰি পাছত। কাৰণটো হৈছে মানে মই আহি পেলাই আৰু সিহঁতক লৈ পেলাই অকণ আৰাম কৰিলোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ, বেছি দূৰ নহয়, ইয়াতে বাণজাৰত ওলাই যাম, জখলাবন্ধা। তো তেনেহ'লে চাই থাকক, আৰু তাতে গৈ পেলাই কিবা সৰু সুৰা কিবা এটা খাম আৰু তাৰপিছত গুচি আহিম। এনেই সন্ধিয়াটো স্পেণ্ড কৰিবলৈ যাওঁ আৰু। তেনেহ'লে ব'লক। কি খাইছা? মোৰ ভ্লগটো এইখিনিতে এণ্ড কৰিছোঁ। ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এনেই সন্ধিয়া অকণমান ওলাই আহিলোঁ, ইয়াৰ পৰিৱেশটো বহুত ভাল লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।